हेलो गाइस की खबर मोर खबर ভাল অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম জনাইছোঁ যিহেতু গ্ৰেপ্তাৰ আভাজ্যোতি ৰাভা যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আপোনালোকে যিকোনো ক্ষেত্ৰতে এতিয়া জুনমনিৰ ক্ষেত্ৰত তদন্ত নোলায় আপোনালোকে গম পাইছে নহয় এতিয়া লীনা দলেক অলৰেডি এতিয়ালৈকে জেৰা কৰা নাই লীনা দলেক যেতিয়ালৈকে জেৰা নকৰে তেতিয়ালৈকে জুনমনিৰ ক্ষেত্ৰত কেতিয়াও হত্যাকাৰী ওলাই নপৰে আৰু কি হিচাপে তদন্ত লৈ আছে CBI দলে এতিয়ালৈকে কোনো এটা ধৰিব পৰা নাই কিয়নো আপোনালোকে গম পাইছে CBI এতিয়া সংবাদ মাধ্যমত কোনো এটা মুখ খোলা নাই আপোনালোকে গম পাইছে কিন্তু মুখ খুলিব লাগিছিল এতিয়ালৈকে CBI দলে কিন্তু এতিয়া 70 দিনেই পাৰ হৈ গ'ল আপোনালোকে 15 দিনৰ যিটো নেকি আপোনালোকে গম পাইছে নহয় 15 মে জুনমনিৰ মৃত্যু হৈছিল সেই নিখা আভাজ্যোতিৰ লগতে আছিল আভাজ্যোতিৰ লগত আছিল আভাজ্যোতিয়ে সেই সময়ত হত্যা কৰিছিল আপোনালোকে গম পাইছে কিয়নো তেওঁ তেওঁৰ মাকৰ লগত অলৰেডি ৰাতি 10 বজাত তেওঁ কথা পাতিছিলে জুনমনি ৰাভাই সেই সময়তে মই আভাজ্যোতি ৰাভাদাৰ লগত আছিলোঁ সেই কিন্তু নেক্সট কল কৰিছিলে তাৰ মাকে নেক্সট কল কৰাৰ পিছত তেওঁৰ কলটো অলৰেডি সুইচ অফ হৈ গ'ল সুইচ অফ হৈ যোৱাৰ পিছতে তেওঁ ঘৰত লীনা দলে গৈছিলে লীনা দলে গৈ গোটেই পইচা পাতি নথি পত্ৰ গোটেই লৈ আনিছিলে কিয়নো অলৰেডি গম পাইছে যে এই SP লীনা দলে মৃত্যু হ'ল জুনমনি ৰাভাৰ লগত হাঙুৰ খোৱা লীনা দলে আৰু আভাজ্যোতি ৰাভা অলৰেডি লগত আছে আপোনালোকে গম পাইছে কিয়নো এতিয়া বৰ্তমানটো আভাজ্যোতি ৰাভা আৰু লীনা দলে গ্ৰেপ্তাৰ কৰিব লাগে অতি শীঘ্ৰে কিয়নো এতিয়া 70 দিনে অলৰেডি পাৰ হৈ গ'ল আৰু তাৰ লগতে অনুল ভূঞা কলেগডৰ মতে অলৰেডি তেওঁৰ ভাগিনৰ লগত কথা পাতিছিল যিহেতু নেকি লীনা দলে আভাজ্যোতি ৰাভা আৰু সকলোৰে যিহেতু নেকি মনোজ ৰাজবংশী আৰু বহুত তেনেকুৱা আৰক্ষী বিভাগ জড়িত হৈ আছে সেইবিলাকৰ সকলোকে গ্ৰেপ্তাৰ কৰা উচিত কিয়নো CBI তদন্ত এতিয়ালৈকে জাৰি হৈ আছে কিন্তু এতিয়ালৈকে কোনো এটা উলিয়াব পৰা নাই কিয়নো এতিয়া অসমৰ ৰাজ্য সকলোৱে গম পায় আভাজ্যোতি ৰাভা লীনা দলে আৰু মনোজ ৰাজবংশী আৰু ৰাজা ইনচাক সকলো ধৰণৰ তেনেকুৱা আৰক্ষী বিভাগে জড়িত হৈ আছে জুনমনি হত্যাকাণ্ডৰ লগত কিয়নো এতিয়ালৈকে জেৰা কৰা নাই তেওঁলোকক আৰু গ্ৰেপ্তাৰ কৰা নাই অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত জুনমনিৰ হত্যাকাণ্ডৰ লগত জড়িত আভাজ্যোতি ৰাভা লীনা দলে ৰাজা ইনচাক মনোজ ৰাজবংশী আৰু সকলো আছে তেনেকুৱা আৰু যিহেতু নেকি এতিয়া প্ৰণৱ কলিতাই মুচি দিলে নামটো আপোনালোকে গম পাইছে নহয় এতিয়া এজাহাৰ দিছিলে তেওঁৰ মাকে জুনমনিৰ মাকে এজাহাৰ দিছিলে প্ৰণৱ কলিতাই অলৰেডি সেই 4জন আৰক্ষীৰ নাম মুচি দিয়াৰ বাবে তেওঁক উচিত শাস্তি দিয়া উচিত কিয়নো চৰকাৰীভাৱে তেওঁ এজন আৰক্ষী কিন্তু এনেকুৱা কাম কৰিব নালাগিছিল যিহেতু নেকি তেওঁ অলৰেডি এজাহাৰ দিছে কিয়নো অলৰেডি তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত যদি উচিত তদন্ত এতিয়ালৈকে উচিত তদন্ত যদি নোলায় আপোনালোকে গম পাইছে এতিয়া অসমৰ তেনেকুৱা আৰক্ষী অলৰেডি তেনেকুৱা হৈয়ে থাকিব সেইটো কাৰণে আভাজ্যোতি ৰাভা আৰু লীনা দলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা উচিত আপোনালোকে গম পাইছে আৰু আমি যে ভিডিঅ'টো এনি টাইম আমি বনাই আছোঁ সকলোৱে গম পায় এতিয়া কিয়নো এতিয়া যেহেতু নেকি আপোনালোকে গম পাইছে যুৱ পৰিষদৰ যিটো হেড আপোনালোকে গম পাইছে সকলোৱে মাত মাতি আহিছে এতিয়া সেইটো কাৰণে এতিয়া এওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত সেইটো কাৰণে আমি কণ্টিনিউ আমি ভিডিঅ' দি আছোঁ আপোনালোকে ভিডিঅ'টো কোনে চাই আছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কিন্তু আভাজ্যোতি ৰাভা আৰু লীনা দলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা উচিত এতিয়ালৈকে উচিত তদন্ত হোৱা নাই আৰু CBI দলে এতিয়া 70 দিনে পাৰ হৈ গ'ল তদন্ত কৰি থকা এতিয়ালৈকে কোনো এটা উচিত তদন্ত হোৱা নাই তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ তো ভিডিঅ'টো আপোনালোকে কি কয় তাৰ পৰামৰ্শ আপোনালোকে কমেণ্ট কৰক অতি শীঘ্ৰে ঠিক আছে এতিয়ালৈ বাই বাই তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ